নমস্কাৰ, এই মুহূৰ্তত জনাইছো আন এটা খুব গুৰুত্বপূৰ্ণ খবৰ। 2024 মোক নালাগে মিয়াৰ ভোট, কিন্তু বঙালী মুছলমানৰ উন্নয়ন কৰি থাকিম আমি, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। নমস্কাৰ জনাইছো আজি আমাৰ প্ৰথম খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 2024 মোক নালাগে মিয়াৰ ভোট, ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে স্পষ্টভাৱে ঘোষণা কৰিছে। মোক মিয়া মুছলমানৰ ভোট নালাগে, কিন্তু মিয়া মুছলমানৰ কাম কৰি থাকিম বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বঙালী মুছলমানৰ ভোট নালাগে হিমন্ত বিশ্ব শৰ্মাক, ইতিমধ্যে বিজেপিক নালাগে মুছলমানৰ ভোট, ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে স্পষ্টভাৱে উল্লেখ কৰিছে আগন্তুক 10 বছৰলৈ বঙালী মুছলমানৰ ভোট নালাগে বিজেপিৰ, কিন্তু আগন্তুক 10 বছৰ এই অঞ্চলবিলাকৰ আমি উন্নয়ন কৰি থাকিম। ইতিমধ্যে বিজেপি উন্নয়ন কৰি থাকিব মিয়া মুছলমানৰ অঞ্চলসমূহত, আৰু লগতে উল্লেখ কৰিছে বঙালী মুছলমানৰ অঞ্চলসমূহত আমি বাল্য বিবাহ বন্ধ কৰিম। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে বাল্য বিবাহ বন্ধ কৰিব বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। জনাইছো এটা খুবই গুৰুত্বপূৰ্ণ খবৰ। এই অঞ্চলসমূহত মাদ্ৰাছাৰ পৰিৱৰ্তে ছাত্ৰ ছাত্ৰীয়ে যাব মেডিকেল কলেজলৈ, প্ৰতিগৰাকী মুছলমান ছাত্ৰী স্কুললৈ যাওক আৰু ডিগ্ৰী পৰ্যন্ত শিক্ষা লোৱা, কি মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে উল্লেখ কৰিছে এতিয়া আমাক মুছলমানৰ ভোট নালাগে, ইতিমধ্যে মুছলমানৰ ভোট নালাগে হিমন্ত বিশ্ব শৰ্মাক। এই কামখিনি হোৱাৰ পাছতে আমি মুছলমানৰ ভোট বিচাৰিম, ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে উল্লেখ কৰিছে। বাল্য বিবাহ আৰু স্কুল বনাই তাৰ পিছতহে মিয়াৰ ভোট বিচাৰিব হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ঘোষণা কৰিছে স্পষ্টভাৱে। 2016 আৰু 2020 নিৰ্বাচনত আমি মিয়াৰ ভোট বিচৰা নাছিলো, কিন্তু এইবাৰো মিয়াৰ ভোট নালাগে হিমন্ত বিশ্ব শৰ্মাক ইতিমধ্যে স্পষ্টভাৱে উল্লেখ কৰিছে। আৰু 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে মিয়াৰ অঞ্চলত বিজেপিয়ে নচলায় কোনো প্ৰচাৰ, ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে স্পষ্টভাৱে ৰাজ্যবাসীৰ বাবে। কিন্তু আমি ভোট নিবিচাৰিলেও এই লোকসমূহৰ উন্নয়নৰ বাবে আমি কাম কৰি থাকিম। ইতিমধ্যে মুছলমান এলেকাত ইতিমধ্যে বিজেপিয়ে কাম কৰিব বুলি ইতিমধ্যে প্ৰশ্ন উত্থাপন কৰিছে। মুছলমানৰ আমি উন্নয়ন কৰোঁ, কিন্তু মিয়া মুছলমানৰ ভোট আমি নিবিচাৰোঁ, ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে উল্লেখ কৰিছে স্পষ্টভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আজিৰ দিনটোত। পুনৰবাৰ জনাইছো এটা খুবই গুৰুত্বপূৰ্ণ খবৰ। মোক মুছলমানৰ ভোট নালাগে, ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে স্পষ্টভাৱে ইতিমধ্যে ঘোষণা কৰিছে বঙালী মুছলমানৰ ভোট নালাগে হিমন্ত বিশ্ব শৰ্মাক আগন্তুক নিৰ্বাচনত। আজি ৰাজ্যবাসীয়ে জানিবলৈ গুৰুত্বপূৰ্ণ তথ্য মানে আছিল। আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, আপুনি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ। জয় অসম।